সপোন বাস্তৱায়িত কৰিবলৈ মাটি বিক্ৰী কৰিছিল দেউতাকে। দেউতাকৰ সপোন আছিল এজন আগশাৰী ক্ৰিকেটাৰ হোৱাৰ। পিছে সেই সপোন বাস্তৱায়িত নোহোৱাত প্ৰশিক্ষকৰ দায়িত্ব লৈ বহুজনক দি গৈছিল ক্ৰিকেটৰ প্ৰয়োজনীয় শিক্ষা। দেউতাকৰ সেই সপোন এতিয়া সাৰ্থক হোৱাৰ দিশত। নিজৰ সপোনবোৰ জীয়াই ৰাখিছিল তেখেতে। গঢ়ি তুলিছিল নিজৰ সন্তানক। বহু কঠিন সময় পাৰ কৰিছিল কেৱল পুত্ৰৰ বাবে। সপোন এটাই, তেখেতে দেখা সপোন এদিন পূৰণ কৰিব পুত্ৰ বৈভৱ সূৰ্যবংশীয়ে। তেওঁলোকৰ এনে সময় আহিছিল যি সময়ে পৰীক্ষা লৈছিল পিতৃক। বিক্ৰী কৰিবলৈ বাধ্য হৈছিল মাটি। সেই ত্যাগ আৰু আত্মবিশ্বাস সফল হোৱাৰ দিশে। মাত্ৰ 13 বছৰ বয়সতেই পুত্ৰ বৈভৱে লাভ কৰিলে IPL খেলাৰ সুযোগ। এনে সুযোগৰ পিছতেই IPLৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিহাৰৰ এগৰাকী বৈভৱ। তেওঁৰ আনুষ্ঠানিক প্ৰশিক্ষক পিতৃ সঞ্জীৱ সূৰ্যবংশী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 4 দিনীয়া 19 বৰ্ষৰ অনুৰ্ধৰ খেলত 58টা বলত শতক অৰ্জন কৰিছিল এইগৰাকী বৈভৱ সূৰ্যবংশীয়ে। বিহাৰৰ যুৱক বৈভৱ সূৰ্যবংশী বাওঁহাতৰ শীৰ্ষ অৰ্ডাৰ বেটছমেন ৰূপে পৰিগণিত হৈছে। এই বৰ্ষৰ IPLৰ মেগা অকশ্যনত ৰাজস্থান ৰয়েলছে 1.10 কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে বৈভৱক। সূৰ্যবংশীৰ বাবে তেওঁৰ ভিত্তিমূল্য 30 লাখৰ পৰা নিবিদা আৰম্ভ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ৰাজস্থান ৰয়েলছে 1.1 কোটি টকাৰ বিনিময়ত ক্ৰয় কৰে এইগৰাকী বিহাৰৰ খেলুৱৈ বৈভৱ সূৰ্যবংশীক। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দেশ এনএনি। সপোন বাস্তৱায়িত কৰিবলৈ মাটি বিক্ৰী কৰিছিল দেউতাকে। দেউতাকৰ সপোন আছিল এজন আগশাৰী ক্ৰিকেটাৰ হোৱাৰ। পিছে সেই সপোন বাস্তৱায়িত নোহোৱাত প্ৰশিক্ষকৰ দায়িত্ব লৈ বহুজনক দি গৈছিল ক্ৰিকেটৰ প্ৰয়োজনীয় শিক্ষা। দেউতাকৰ সেই সপোন এতিয়া সাৰ্থক হোৱাৰ দিশত। নিজৰ সপোনবোৰ জীয়াই ৰাখিছিল তেখেতে। গঢ়ি তুলিছিল নিজৰ সন্তানক। বহু কঠিন সময় পাৰ কৰিছিল কেৱল পুত্ৰৰ বাবে। সপোন এটাই, তেখেতে দেখা সপোন এদিন পূৰণ কৰিব পুত্ৰ বৈভৱ সূৰ্যবংশীয়ে। তেওঁলোকৰ এনে সময় আহিছিল যি সময়ে পৰীক্ষা লৈছিল পিতৃক। বিক্ৰী কৰিবলৈ বাধ্য হৈছিল মাটি। সেই ত্যাগ আৰু আত্মবিশ্বাস সফল হোৱাৰ দিশে। মাত্ৰ 13 বছৰ বয়সতেই পুত্ৰ বৈভৱে লাভ কৰিলে IPL খেলাৰ সুযোগ। এনে সুযোগৰ পিছতেই IPLৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিহাৰৰ এগৰাকী বৈভৱ। তেওঁৰ আনুষ্ঠানিক প্ৰশিক্ষক পিতৃ সঞ্জীৱ সূৰ্যবংশী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 4 দিনীয়া 19 বৰ্ষৰ অনুৰ্ধৰ খেলত 58টা বলত শতক অৰ্জন কৰিছিল এইগৰাকী বৈভৱ সূৰ্যবংশীয়ে। বিহাৰৰ যুৱক বৈভৱ সূৰ্যবংশী বাওঁহাতৰ শীৰ্ষ অৰ্ডাৰ বেটছমেন ৰূপে পৰিগণিত হৈছে। এই বৰ্ষৰ IPLৰ মেগা অকশ্যনত ৰাজস্থান ৰয়েলছে 1.10 কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে বৈভৱক। সূৰ্যবংশীৰ বাবে তেওঁৰ ভিত্তিমূল্য 30 লাখৰ পৰা নিবিদা আৰম্ভ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ৰাজস্থান ৰয়েলছে 1.1 কোটি টকাৰ বিনিময়ত ক্ৰয় কৰে এইগৰাকী বিহাৰৰ খেলুৱৈ বৈভৱ সূৰ্যবংশীক। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দেশ এনএনি।